iya nagi mas udah stadium মাৰিব Hey guys, welcome back to my YouTube channel আৰু আপোনালোকে চাই আছে ষ্টাডি ব্লগ আৰু মই ভিডিঅ'টো কিছুমান পৰা ষ্টাৰ্ট কৰিছো আপোনালোকে দেখাব পাৰে এয়া সো উঠাই নাই এতিয়ালৈকে সো এতিয়া বিছনাৰ পৰা উঠো আৰু আজি আমি মানে আমাৰ পুখুৰীত মাছ মাৰিম তো আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ'ত নাই চোৱাজনী চাই ল'বগৈ যায় হেনে তো মাছ মাৰাৰ ভিডিঅ' বনাম বুলি কৈছিলোঁ তো আজি মাছ মাৰিম ফাইনেলি তো এতিয়া মই বিছনাৰ পৰা উঠিলোঁ না কি বিছনাৰ পৰা উঠি নে মা এটা বস্তু আনিছে দেখা পাহৰি পাই গৈছে মুখ নোধোৱাকৈ ৰাতিপুৱাই মই লাল চাহ না কি খাই লওঁ না কি So guys, ডাইৰেক্ট পুখুৰীত আহি গ'লো মছলা তোলা পিন্ধি এনে মুখে ধোৱা নাই পুখুৰী আহিছোঁ পুখুৰীটো মানে আজি অলপ ভালদৰে দেখাম আপোনালোকক তো পুখুৰীটো চাই লওক আৰু আজি পুখুৰীটোত পূৰা খিৰি খিৰি মাছ মাৰিম না কি এবাৰ চাই লওক পুখুৰীটো এয়া পানী বেছি নাই অলপ অলপ আছে নে অলপ অলপ মানে অলপ আৰু বেছি নহয় চাওঁ কেইটানো পাওঁ নেকি তো এতিয়া অলপ ৰাতিপুৱা হৈ আছে মানে ঠাণ্ডাও লাগিব না পানী বেছি থাকিলে তো অলপমান টাইম হওক তাৰপিছত আপোনালোকক মাছ মাৰাত ডাইৰেক্ট লগ পাম না কি তো ভিডিঅ'টো ডাইৰেক্ট মাছ মাৰা লগ পাম দেই এতিয়া আমি ডাইৰেক্ট মাছ মাৰাত পালোহি আহক অ মা তই যাব না নেকি এটাই হ'ল আমাৰ মাক মই সুধিব কৈছোঁ কি মাছ লম বুলিকে তাই কৈ লৈ Ya, stadium মাৰিব বৰালে গাইস পানীৰ তলৰ পৰা পুঠি মাছ এটা ওলাই আহিছে দেখিছ মাছ যে পুকুৰী যে খাম বুলি ল সেই কৈছো এনেকা সৰু সৰু মাছ যে লওঁ পানীটো পেলালো বেয়া চেয়া নাপাব সৰু সৰু মাছ লগতে খোজ খাম বহুতো ডাঙিয়ে খোজ কাঢ়িব নালাগে চুচৰাই চুচৰাই নিয়ে মাৰ মাৰ সেই কোণাতে মাৰ
হৈ গ'ল আৰু 5 কেজি ডাইৰেক্ট চিতলবিলাক আকৌ জাল মাৰিলে বোকাত সোমাই যায় আৰে ডাঙৰ আছে জানো সেইটো কিমান ডাঙৰ মাছ দেখিয়ে নাপালোঁ এইটোৱে দি থবি থামনেলত দি থবি লৈ থাক এইটো হৈ যাব লৈ থাক এনেকাকে দিম তেতিয়া থামনেলত ডাঙৰ মাছ বনাব পাৰিম খাবই নিদিয়ে কেনে হ'ল দে ভিডিঅ' এতিয়া মাছ মাৰা হৈ গ'ল আপোনালোকক মাছটো দেখাই আছো ৰ মাগুৰ মাছ মাছটো দেখা আকৌ এইয়া নাকি মাছ হৈ যাব তো গাইছ মাছ মাৰি কিনে গা চা ধুই ল'লোঁ এয়া পাইছে আপোনালোকে এইফালে আৰু জাল চাল শুকাই থৈ দিয়া আছে এয়া আৰু এতিয়া মাছ বাচাটো দেখাই আছো আপোনালোকক বঢ়িয়াকৈ তো এতিয়া মাছ ভাজিব মায়ে তাৰপিছত মই বঢ়িয়াকৈ খাম ভাত আৰু কি আৰু মাছ বাচিছে মাছ বাচাৰ পিছত ডাইৰেক্ট ভাতৰ কাঁহীত লগ পাম না কি ভাতৰ কাঁহীত দেই চিধা তো গাইছ ভাতটো খাই ল'লোঁ বঢ়িয়াকৈ এতিয়া অলপমান খাই বৈ উঠি দোকানত যাওঁ ফুৰিব মানে কি আৰু বহিব যাওঁ অলপমান তাৰপিছত আকৌ ঘৰত আহিম নাই কি ব'লক দোকানত যাওঁ ডাইৰেক্ট দোকানত দোকান আহি পাই গ'লোঁ এতিয়া অলপ টাইম দোকানত বহিম তাৰপিছত ডাইৰেক্ট একেবাৰে ঘৰত দোকানটো দেখা দি আছোঁ এইটো হৈছে আমাৰ আড্ডা দিয়া দোকান আৰু ইয়াতে আমি আড্ডা দি থাকোঁ আৰু এনেকুৱা বহি আৰু এইফালে গণেশে এনেকুৱা কাম কৰি থাকে আমি ইয়াত এনেকুৱাকৈ বহোঁ অলপ টাইম বহোঁ ইয়াতে তাৰপিছত ডাইৰেক্ট ঘৰৰ লগ নাকি এতিয়া দোকানৰ পৰা বহি ঘৰ আহি গ'লোঁ আৰু এতিয়া খেলিব টাইম হৈ গ'ল 3টা বাজিব আৰু লাখতি লৈ লৈছোঁ পিট্টু খেল খেলিম পিট্টু তো এতিয়া ফিল্ডত যাওঁ ফিল্ড মানে আৰু কি পথাৰত যাম পথাৰত খেলিম পুৰা বম ডাঙৰ লাঠি লৈ লৈছোঁ খেলিবগৈ লাগিব বেছি দূৰ নহয় এয়া খেলি আছে সিহঁতে মই গৈ আছোঁ মই খেলিব লাগিব এতিয়া So hey guys, এতিয়া ৰাতি হৈ গ'ল সন্ধিয়া 10টা বাজি গ'লগৈ এনেকৈ ঘূৰোঁতে ভিডিঅ' বনাব নহ'ল চ' ভিডিঅ'টো বিছনাৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ বিছনাতে এণ্ড কৰোঁ আৰু না কি চ' প্লিজ ভিডিঅ'টো যদি ভাল লাগিলে চাই তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আপোনালোকে
মৰম কৰিব বুলি আশা থাকিল চ' নেক্সট ভিডিঅ'ত লগ পাম না কি চ' বাই